ইয়েছ কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ তো বহুতে মোক কমেণ্ট কৰি আছে অগ্নিবীৰ মেডিকেলত চবতকৈ ক'ত বেছি ৰিজেক্ট কৰে তাৰ ওপৰত এটা ভিডিঅ' বনাওঁ তোমালোকক মই আজি কৈ দিম খালি এটা কথা সদায় মনত ৰাখিবা প্ৰথমতে মই কৈছোঁ যে তোমালোকে মেডিকেলৰ কাৰণে কেতিয়াও ভয় নকৰিবা ঠিক আছে বহুতে মেডিকেলৰ কাৰণে ভয় কৰে আৰু সেইকাৰণে মেডিকেলত তেওঁলোকে ৰিজেক্ট হৈ যায় তোমালোকে বেলেগৰ কথা শুনি প্ৰথমতে ভাবি যোৱা আৰু মেডিকেলৰ সময়ত যোনবোৰ তোমালোকে নকৰিবলগীয়া কাম সেইবোৰ কৰি দিয়াৰ ফলত তোমালোকে ৰানিং এক্সিলেণ্ট মাৰা ইমানখিনি পাছ কৰাৰ পিছতো তোমালোকে মানে ফিজিকেল এটা ভাল মাৰ্কছ আনিব নোৱাৰা মানে ফিজিকেলত ভাল মাৰ্কছ আনিও মেডিকেলত পাছ কৰিব নোৱাৰা ঠিক আছে তো সেইকাৰণে তোমালোক ভালদৰে বুজাই দিম মেডিকেলত পাছ হোৱাৰ কিছুমান ট্ৰিক্স থাকে ঠিক আছে কোনবোৰ বেমাৰত কেনেকৈ ট্ৰিক্স খতলে তোমালোকে পাছ হৈ যাবা ভিডিঅ'টো স্কিপ নহয় শেষলৈকে চাবা আৰু যোনে চেনেলটো প্ৰথম আহিছা প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' তোমালোকক মই আপলোড কৰি থাকোঁ যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় ঠিক আছে তো আহক এতিয়া কেনেদৰে মেডিকেলটো পাছ কৰিবা তাৰ ওপৰত অলপ আলোচনা কৰোঁ প্ৰথমে তোমালোকৰ যেতিয়া ভেৰিক'জ ভেইন চেক কৰিব ভেৰিক'জ ভেইন চেক কৰোঁতে তোমালোকে ভৰি দুখন যেতিয়া জপাই দিয়া বহুতে মানে ভয়ত মানে অলপ ট্ৰিক নকৰে তোমালোকে ভৰিখন অলপ পিছলৈ হেঁচিবা জোৰ লগাই পিছলৈ হেঁচিবা খুব বেছি ছেকেণ্ডৰ কাৰণে চাই মিনিটটো নকয় 30 ছেকেণ্ড এটা কাৰণ বহুত ল'ৰা থাকে চবকেতো ইমান দেৰিলৈকে চেক কৰিব নোৱাৰে সেইকাৰণে বেছি চেক নকৰে তোমালোকে ঠিক আছে সেইকাৰণে ইমান ভয় নকৰিবা ভৰিখন অলপ পিছলৈ দিবা আৰু যেতিয়া তোমালোকে পাইলছ যেতিয়া তোমালোকক কাঢ়িবলৈ দিয়ে যদি তোমালোকে কাঢ়িবলৈ দিওঁতে অলপ মানে নৰ্মেলকৈ কাঢ়িবা ইমান জোৰ লগাই নাকাঢ়িবা যদি তোমালোকৰ বেমাৰ থাকে তেতিয়াহ'লে ধৰা পৰি যাবা ঠিক আছে কিছুমানৰ বেমাৰ নাথাকিলেও জোৰছে খাচি দিয়াৰ ফলত কিবা এটা নহয় কিবা এটা ওলাই অহা দেখা যায় আৰু তেওঁলোকক ৰিজেক্ট কৰি দিয়ে আৰু মেডিকেলত তোমালোকে ভয় নকৰিবা ঠিক আছে চবতকৈ বেছি যদি মেডিকেলত ৰিজেক্ট হয় তোমালোকৰ ভেৰিক'জ ভেইন পাইলছ আৰু চকু ঠিক আছে আৰু চকুখিনি তোমালোকৰ যেতিয়া চকু টেষ্ট হয় বহুতে মানে ভয় কৰে যেতিয়া তোমালোকে চাৰ্টখন দি দিয়ে সেইখন যোনটো আখৰ দেখুৱাই অন্ততঃ তোমালোকে সেই আখৰখিনি ক'বলৈ ট্ৰাই কৰিবা আৰু যেতিয়া তোমালোকৰ হাতটো এনেকৈ দি দিব যোনজন অফিচাৰজনে বা ছাৰজনে তেতিয়া তোমালোকে হাতখন সেই মানুহজনৰ হাতখন যেতিয়া এনেকৈ থাকিব এনেকৈ আঁতৰাই দিবলৈ ট্ৰাই নকৰিবা ঠিক আছে ভালদৰে এবাৰতে ক'বা আৰু যেতিয়া তোমালোকে মানে ক'বা অলপ জোৰকৈ ক'বা ঠিক আছে যদি তোমালোকে এটা আখৰ যেতিয়া তোমালোকক যদি পিটো তোমালোকক যদি ক'বলৈ দিছে বা এলটো তোমালোকক যদি ক'বলৈ দিছে মানে সেই এলটোৱে মানে এল বুলি ক'বা এলৰ ঠাইত যদি এম বুলি কোৱা তেতিয়া তোমালোকে চকু প্ৰব্লেম নাথাকিলেও তোমালোকৰ চকু প্ৰব্লেম আছে বুলি মানে তোমালোকক পইণ্ট দি দিব মানে বা ৰিজেক্ট হোৱাৰ চান্স থাকে আৰু চবতকৈ বেছি যোৱাবাৰৰ ক্ষেত্ৰতো আমি যেতিয়া ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ তাতো চবতকৈ বেছি কৰিছে চকু ঠিক আছে চকুত চবতকৈ বেছি ৰিজেক্ট কৰিছে সেইকাৰণে তোমালোকে চকুযোৰৰ ওপৰত গুৰুত্ব দিবা বেছি গেম নেখেলিবা যে মেডিকেলৰ ফিজিকেলৰ পিছতে তোমালোকৰ মেডিকেলো হ'ব পিছদিনাখনিয়ে তোমালোকৰ আমাৰতো ফিজিকেলৰ পিছদিনাখনিয়ে মেডিকেলো হৈছিলে সেইকাৰণে তোমালোকৰ চকুযোৰৰ ওপৰত গুৰুত্ব দিবা চবতকৈ এইকেইটা বেমাৰতে বেছি ৰিজেক্ট কৰে বেলেগ ইমান বেমাৰত নাচায় ঠিক আছে আৰু তোমালোকৰ এইকেইটাৰ ওপৰতে বেছি কৰে আৰু ডায়েট প্লেনৰ ওপৰতো গুৰুত্ব দিবা ভাল ভাল বস্তু খোৱা ৰাতিপুৱা ৰানিং কৰিবলৈ যাওঁতে ৰানিং কৰিবলৈ যেতিয়া যাবা ৰানিং কৰি আহি পেলাই বুট তিতাই থবা কেঁচা বুট পানীটো খাই দিবা লগতে বুটো খাবা আৰু যাৰ